যাযাবৰ হৈ ফুৰিছো আজি, নেলাগে লগৰী মোক, জীৱন নিৰূপায় মোৰ, নেলাগে লগৰী মোক, জীৱন নিৰূপায় মোক। টেং 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 টেং। মধ্যগান গাইছা দেখোন, কবাৰ পৰা শুনাইছি দেখোন। কি মস্ত ঢুকিছে নেকি তোৰ? কি কৰবি ভাই, আজি দুখৰ গান গাবাৰ মন গৈছে, সেইকাৰণে গান মনত পৰি গেল গাই দিলো। দে হ'ব দে, প কি কয় তোৰো দুখ লাগে বৰ জমাইছাই। দে হ'ব দে, এলান মিছা মিছি দুখ কৰা নাটক কৰবা নালাগে। এটা কাহিনী শুনবি নেকি? কাহিনী এটা কওঁ দে তোক। এই এনেই বৰ হৈ আছো ঘণ্টা, তই এতিয়া আৰু কাহিনী ক'ব পাইছা? কাহিনী শুনে পেলাই বৰ কৰিব পাইছা নেকি? এই বৰুৱা কাহিনী নহয় দেই, ভাল কাহিনী শুনাম, শুনবি না? দেচোন দে, কচোন কি কাহিনী শুনা। এটা আছিল ৰজা আৰু এটা আছিল ৰাণী। ৰজা আৰু ৰাণীৰ কোনো বাচ্চা নাছিল। তাৰমানে ভাত খাতে ৰজাই একদিন ৰাণী ক'লে, আমাৰতো সন্তান নাইয়ে, আমি এটা কাম কৰোঁ দে, গাঁৱৰ পৰা এটা আমি বাচ্চা এটা তুলি লওঁ দে। মন্ত্ৰীক কৈ পেলাই তুমি খবৰটো চবকে জনাই দে, বোলে ৰজা আৰু ৰাণী এটা বাচ্চা বোলে তুলি ল'ব, চবকে মাতছি, ৰজাৰ ৰাজ দৰবাৰত মাতছি বুলি খবৰটো দি দে। তাৰপিছত খবৰটোতো মন্ত্ৰী দি দিলা। দিয়াৰ পিছত অমুক তাৰিখে আহিব দিছে, সেই তাৰিখ মতে চব হাজিৰ হৈ গৈছে, মানুহ হাজাৰ হাজাৰ মানুহ বাচ্চাত নিজৰ বাচ্চাক লৈ আহিছে, আনি পেলাই তাৰমানে ৰেডি হৈ আছে চবেই। তো ৰাজা আৰু ৰাণী আহিল। আৰু পিছত ৰজাই কৈছে, ঠিক আছে তোমালোকে আহিছ, আমি এটা ঠিক আছে বাৰু, আমি এটা বাচ্চা ল'ম বুলি ভাবিছোঁ, কিন্তু এটা কাম কৰা, এই ৰজাই কি কৰিছে, এটা গুটি, তাৰমানে এই ফুলৰ গুটি থাকে যে, শাক হওক ফুল হওক, ফুলৰ এই গুটি, গছৰ গুটি, চবকে এটা এটা গুটি দিছে, বাচ্চাকেইটাক মাতি চবকে কৈছে এইটো গুটিটো ল, এই গুটিটো লৈ পেলাই তহন সেই কৰিবা, তো নিজৰ গছডাল 2 মাহমান পিছত নিজৰ গছ, যি গছ হয় গছডাল লৈ আহিবা, যাৰ গছডাল চবতকৈ ভাল হয় সেই বাচ্চাটোকে আমি তাৰমানে তুলি ল'ম। মুঠতে তোমালোকে এই লালন পালন কৰি গছডাল ভালকৈ ডাঙৰ দীঘল কৰিব লাগিব, কৰি পেলাই যাৰ চবতকৈ ধুনীয়া গছ ফুল চুল ফুলি পেলাই থাকে সেই বাচ্চাটোকে আমি ল'ম, সেইমতে তহন 2 মাহ পিছত আহিবা। তাৰপিছত চবেই ঘৰা ঘৰি গুচি গ'ল। যাই পেলাই নিজৰ গুটিটো টাব এটাত, ডাঙৰ টাব এটাত ৰুইছে, তাৰমানে মাটি চাটি দি পেলাই, সাৰ চাৰ দিছে ধুনীয়াকৈ, দি পেলাই পানী চানী দি পেলাই ৰখি আছে গজালি মেলাক লাগি। তাৰপিছত 25-30 দিনমান মূৰত চবৰে ধুনীয়াকৈ গজালি মেলি পেলাই গাছডাল অলপমান ডাঙৰ হ'ব আৰম্ভ কৰিছে। তাৰপিছত এটা বাচ্চাতো একো গজালি চজালি মেলা নাই। তাৰপিছত এই চলিটোৰ নাম হ'ল কৃষ্ণই কৈছে মা দেউতাক, মা মোৰ যোন গজালি মেলা নাই, চবৰে তাতে চাইছোঁ চবৰে ধুনীয়াকৈ গজালি মেলছি, কি কৰা যায়, মোৰ গজালিয়ে মেলা নাই, ইমান সাৰ চাৰ দিছোঁ তথাপিও গজালি মেলা নাই। তাত মাক দেউতাই কৈছে হ'ব দে বা উপায়তো নাই, আৰু গজালি যেন মেলা নাই, তুমি এইটো গজালি নামলে তাপতে লৈ যাবা, তাতে যিহেতু ৰাজাই মাতছি সেনেকৈ যাব লাগিব তুমি। তাৰপিছত কি কৰিলা, চবৰে ঘৰে ঘৰে যাই পেলাই চাই আৰু দুখ কৰে, বোলে মোৰটোৱে গজালি মেলা নাই, মনতে ভাবি পেলাই দুখ কৰি পেলাই ঘৰলৈ গুচি আহে। তথাপি হাৰ মানা নাই, পানী চানী দি আছে আৰু মাজে মাজে আৰু অলপমান হাত দিয়ে। তাৰপিছত কি কৰে তাৰ নাই আৰু, বাকীকেইটা আৰু দিন পাৰি যাই আছে, 45 দিন হ'ল। তাৰপিছত 1 মাহ হ'বাৰ হ'ল আৰু চবৰে ধুনীয়াকৈ কাবাৰ ফুল ফুলছি, কাবাৰ পাত ফুলিছে, ধুনীয়া গোন্ধ একদম চবৰে। তাৰপিছত আৰু লাষ্টত 30-60 দিন হ'ল আৰু 2 মাহ হ'ল, চবে ৰাজ দৰবাৰত তাৰমানে ধুনীয়াকৈ প্ৰদৰ্শনী পাতিছে, চবে নিজৰ তাপটো লৈছে। তাৰে মাজতে কৃষ্ণ মাক দেউতাকলৈ ওলাইছে, এইফালে তাত টাপটো লৈছে, টাপটো থৈছে তাতে, চবে হাঁহে তাত টাপটো দেখি পেলাই, খালী টাপটো লৈছে, তাতো গুটিটোৰ গজালি নেমেলাক, সকলোৱে হাঁহে তাত দিন চাই পেলাই, দুখ লাগিছে। আৰু তাৰপিছত আৰু অলপ পিছত আৰু ৰজা আহি পাইছে, আৰু তাৰমানে কৈছে আৰু মন্ত্ৰী কৈছে ৰজা আহিছে, আপোনালোকে শান্ত হওক, মনে থাকক, এনেকৈ কৈ দিছে। তাৰপিছত ৰজা ৰাণী আহি পেলাই বহি পেলাই ৰজাই ক'লে, তোমাক যে মই টাইমটো দিছিলোঁ 2 মাহ, আজি 2 মাহ পূৰণ হ'ল, তোমাৰ এতিয়া মই গছৰ পুলিকেইটা চাম, তাৰে গছৰ পুলিকেইটা চাই পেলাই যাৰ চবতকৈ ধুনীয়া গাছ হৈছে তাকে আমি তাৰমানে ল'ৰা বা ছোৱালী হিচাপত আমি তুলি ল'ম। তাৰপিছত ৰজা আহিছে, বা চাৰিওফালে ইমান ধুনীয়া গোন্ধ। তাৰপিছত ৰজাই চাৰিওফালে চাইছে, চবে কৈ আছে চাই আছে বোলে তোমাৰতো ধুনীয়া হৈছে, বহুত ভাল হৈছে। তাৰপিছত লাষ্টত কৃষ্ণৰ তাতে যাই পেলাই কৃষ্ণক কৈছে, কি হ'ল তোমাৰ দেখোন একো নাইয়ে দেখোন, ইয়াতে খালী টাপটো লৈ আহিছ, এই খালী টাপটো দি কি হ'ব? তাৰপিছত কৃষ্ণৰো ভয় লাগছে, মাক দেউতাকৰো ভয় লাগছে। কৈছে আৰু মাক দেউতাই কৈছে, মহাৰাজ আপুনি যে গুটিটো দিছিল, আমি বহুত যত্ন কৰিছোঁ, বহুত যত্ন কৰিছে, তাৰপিছত একো সেই হোৱা নাই, কি বুলি কয়, গুটিটোৰ একো ফল নাহিল, গজালিও মেলা নাই, এতিয়া আৰু কি কৰা যায়, সেইকাৰণে আৰু খালী টাপটোৱে লৈ আহিব লগা হ'ল। আৰু তাৰপিছত ৰজা অলপ খং উঠি পেলাই গুচি গ'ল। গুচি যাই পেলাই তাতে নিজৰ চেয়াৰত লগিন গুচি যাই পেলাই বহি পেলাই চবৰে ভাল লাগিছে, চবে আশা কৰি আছে, বা মোৰটো ভাল হৈছে, ৰজাৰ মই ল'ৰা হ'ম বা ৰজাৰ মই ছোৱালী হ'ম, চবে ভাবি আছে। তাৰপিছত অলপ পিছত ৰজা থিয় আহিছে।
তাত ৰজাই থিয় আহি পেলাই ক'লা ঠিক আছে বাৰু চবৰে বৰ ধুনীয়া হৈছে তো চবৰে ইমান ধুনীয়া ধুনীয়া গোন্ধৰ ফুল লৈ আহিছ অমুক লৈ আহিছ ভালেই হৈছে বাৰু তাতে মই এটা কথা কওঁ এতিয়া মই তোমালোকক এটা গুটি দিছিলোঁ 2 মাহ আগতে সেই 2 মাহ আগতে যি গুটি দিছিলোঁ সেই গুটিটো তাৰমানে মই একদম বেয়া চবতকৈ বেয়া গুটি যোনটো সেই গুটিটো দিছিলোঁ সেই গুটিটোৰ কোনোদিন গছৰ তাৰমানে পুলি হ'বাই নোৱাৰে বা গছ হ'বাই নোৱাৰে তাৰমানে এটা ভাষাত ক'ব গ'লে বাজা গুটি দিছিলোঁ মই তাৰমানে কোনো কাৰণতে তাতে গজালি মেলবাই নোৱাৰে তাৰপিছত নাই কি হিচাপত ইমান ধুনীয়া ধুনীয়া গাছ লৈ আহিলা ইমান ধুনীয়া ধুনীয়া ফুলৰ গাছ ইমান ধুনীয়া ধুনীয়া তাৰমানে পাত ফুলৰ গাছ কেনেকৈ হ'ব পাৰে সেইটোতো অসম্ভৱ হয়তো হ'বই নোৱাৰে ৰাজা এনেকৈ কৈছে ৰাজাৰ খং উঠিছে তাৰপিছত খং উঠাতে ইয়াৰে এটাই মানুহ এটা পাইছোঁ মই এটা বাচ্ছা পাইছোঁ সেই বাচ্ছাটোৰে তাৰমানে গজালি মেলা নাই তাৰমানে সেই মই যোনটো গুটি দিছোঁ সেইটো গুটিয়ে ফুটছে আৰু সেইটো গুটিয়ে লৈ আহিছে সেইটো হ'ল এই বাচ্ছাটো তাৰপিছত বাচ্ছাটোক মাতি পেলাই নাম চাম সুধিলাক তাৰপিছত চবকে ক'লাক আৰু ৰাজাই ভাল পালাক এইটো বাচ্ছাটোক তাৰপিছত মাক দেউতাকক মাতি আনি পেলাই কৈছে এইটো বাচ্ছাক আমি আজিৰ পৰা তাৰমানে সেই কৰিছোঁ এডাপ্ট কৰা বুলি যে কয় তুলি লা বুলি কয় এই তুলি লৈছোঁ এইটো বাচ্ছা সিদিনাৰ পৰা সেইটো ৰাজাৰ চলি আহি গ'ল আৰু বাকী চব মানি পেলাই সেই কৰলাক আৰু জিভা মুখ চেলকি পেলাই আৰু ঘৰত গুচি যাব লগা হ'ল যদি ৰাজাই বাজা গুটিয়ে দিছিল তাৰমানে ফল নধৰা গুটিয়ে দিছিল গাছ নোহোৱা গুটিয়ে দিছিল বাকীগিলা মানুহৰ গাছগিলা কেনেকৈ ইমান ধুনীয়া ধুনীয়া গাছ গাজিল তাৰমানে তাহোন কি হৈছে না তাহোন তাৰমানে গুটিটো তোলাক ৰাজাই যেতিয়া গুটিটো দি পঠাইছিল চবেই চলি পেলাই যাই পেলাই ঘৰত ৰুইছে গুটিটো ৰোৱাৰ পিছত তাৰমানে সকলোৱে সাৰ দিছে পানী দিছে এনেকৈ ৰখি 15 দিনমান গুচি গ'ল কাৰোতো গাছৰ গুটিয়ে পুলি অহা নাই কেনেকৈ আহিব ৰাজাই যিহেতু বাজা গুটি দিছিল বাকীগিলাতো কোনো নাছিলে না বাজা গুটি দিয়া বুলি তাৰপিছত ইহঁতে ভাবছি আমাৰ গুটিটো বয়া কিজানি সেইকাৰণে ভাবছি কিবাটো গাছ একডাল উলিয়াবই লাগিব তাৰপিছত তাহোন নিজেকে নিজৰ বাজাৰৰ পৰা ভাল চবতকৈ ভাল গুটি সেই হিচাপত কিনি আনি পেলাই নিজে ৰুইছে এই নিজে ৰোৱাৰ পিছত চবৰে গাছ হৈছে এই কৃষ্ণই সেইটো কাম কৰা নাছিল কৃষ্ণই তাৰমানে ৰাজাই এতিয়া গুটিটোৱে ৰুইছিল সেইকাৰণে সেইকাৰণে ফলো নাহিল একো গাছৰ গজালিও মেলা নাই সেইকাৰণে ৰাজাই গম পালাক এই কৃষ্ণই যে চবতকৈ ভাল কাম কৰিছে বা সঁচাটো কথা কৈছে সেইকাৰণে কৃষ্ণক ৰাজাই তুলি লৈছে এইটোৱে ঘটনা এই ভাই বদ্ধ লাগিলে মোৰ দুখ চুখ চব পাৰি গ'লো বঢ়িয়া ঘটনা কৈছে এইটো কোনে মই ভাল ঘটনাই কওঁ তইহে মোক কেম্বা কৰা মইতো ভাল কথাই কওঁ তইতো নুশুনো বুলি কৈছিলি ঘটনা এতিয়া কেনে লাগিল ভাল লাগিল না